শুভ সন্ধিয়া যাচিলোঁ সকলো বন্ধু বান্ধৱীলৈকে। সকলোৰে দিনটো নিশ্চয় ভালে কুশলে পাৰ হ'ল আৰু ৰাতিও ভালে কুশলে পাৰ হওক তাকেই কামনা কৰিছোঁ। ভিডিঅ'টো কৰিম নকৰিম বুলি ভাবি কৰিছোঁ। মানে ভিডিঅ'টো কৰাৰ উদ্দেশ্যটো এনেকুৱা, মানে আগলৈ স্মৃতিবোৰ সাঁচি ৰাখক বুলিহে কৰিব ওলাইছোঁ। বজাৰৰ পৰা আহিলোঁগৈ, বজাৰৰ পৰা আহি বস্তুখিনি উলিয়াই মাৰলৈ ভৰকৈ মনত পৰিছে, বুজিছে। মানে যেতিয়া আমাৰ মা আছিলে তেতিয়া আমাৰ ইমানেই অভাৱ আছিল, ময়ো উপাৰ্জন কৰিব নোৱাৰোঁ তেতিয়া। মানে যেনে তেনে আমি পেটে ভাতে খাই চলি থাকোঁ। তাকে মানে এতিয়া বেয়া নাপাব বাৰু ভিডিঅ'টো এনেধৰণে কৰাৰ বাবে, কোনেও যাতে বেয়া ভুল নুবুজে। এতিয়া তাকে মানে ভাবিছোঁ, চাওকচোন মানুহৰ দিনবোৰ কেনেধৰণে আমাৰ ঘৰৰ পৰাই লওঁ। মই যেতিয়া বৰশী মাৰি মাছ আনো পথাৰৰ পৰা, তাৰপিছত মাছবোৰ যেতিয়া আনিলে আমাৰ ঘৰত আদা এটুকুৰাও নাথাকে, বুজিছে। পিঁয়াজো নাথাকে, আমি কাৰোবাৰ ঘৰৰ পৰা পিঁয়াজ খুজি আনিবলগীয়া হয়। মই লাজ নকৰোঁ, কিন্তু তথাপিও আগৰ দিনৰ মানুহবোৰ মৰমীয়াল আছিলে, কাৰোবাৰ ঘৰত বিচাৰিলে দিয়ে। আজিকালি যান্ত্ৰিকতাৰ যুগত মানুহবোৰ বহুত সলনি হৈ যাবলৈ ধৰিছে। যি কি নহওক, সেইটো সকলোৰে নিজৰ নিজৰ পাৰ্চনেল কথা বাৰু। তাকে কি বজাৰ কৰিলে অকণমান চাওঁ আহকচোন। আৰু বজাৰৰ বস্তুৰ দাম শুনিলে আচৰিত পাব আপোনালোকে। যদিও মা নাই বেয়া লাগে, তথাপিও উপায়টো নাই, এতিয়া কি কৰিব। কিন্তু এইকণ সুখ যদি জীয়াই থাকোঁতে দিব পাৰিলে হয়, সেইটো সকলো সন্তানৰে চাগে এইটো এটা ডাঙৰ হেঁপাহ। কিন্তু গতিকে আপোনালোকৰ যিসকলৰ মা দেউতা জীয়াই আছে, তেওঁলোকক পাৰ্যমানে আপোনালোকে শুশ্ৰূষা কৰিব। কাৰণটো জীৱনত এবাৰ হেৰাই গ'লে আৰু দুনাই ঘূৰাই নাপায়। গতিকে যিসকলৰ মা দেউতা এতিয়াও জীয়াই আছে, তেওঁলোকক কৈছোঁ আপোনালোকে পাৰ্যমানে শুশ্ৰূষা কৰক। এতিয়া আহিলোঁ বস্তু দামৰ মাজলৈ। আদাখিনি যে এইখিনি আদা অলপমান মানে বেলেগতো আছে, এই আদাখিনি আৰু এয়া বিলাহী গোটেইখিনি নহয়। বিলাহী মই প্ৰথম অৱস্থাত 20 টকা দি আধা কেজি আনিছিলোঁ, আকৌ সন্ধিয়া সময়ত আকৌ যাওঁতে আকৌ আনিলোঁ। বিলাহী আৰু পটল মিলাই পেলাই 20 টকা দি আনিছোঁ, আৰু এই কেৰেলাখিনি 20 টকা দি আনিছোঁ। তাৰপিছত এই নহৰুখিনি আনিছোঁ 20 টকা, আৰু ভোল আনিছিলোঁ 20 টকা দি 1 কেজি, বেলেগত আছে আৰু এই আলু আনিছোঁ। মানে পিঁয়াজো আছে। মানে সেইটো দেখুওৱা কথা নহয় যদিও, কিন্তু দেখুৱাব বাধ্য হৈছোঁ এইটো কাৰণে। কিন্তু আজিৰ পৰা 10 বছৰ আগত আমাৰ মানে ইমানেই অৱস্থা বেয়া আছিলে, আমি নহৰু যে বেয়া লগা কথা আৰু, আমি নহৰু একে বেলেগৰ ঘৰৰ পৰা কেতিয়াবা 2 ফুটা 3 ফুটা খুজি আনো। আৰু যেতিয়া গৰমৰ দিনত পানী দিয়া ভাত খাবলগীয়া হয়, মোৰ মনত আছে মানুহ এঘৰত এবাৰ মই দুপৰীয়া সময়ত পানী দিয়া ভাত খাবৰ বাবে এই পিঁয়াজ খুজিব গৈছিলোঁ। মানে মায়ে ক'লে যাচোন অমুকৰ ঘৰলৈ যা লৈ আহ। মই পিঁয়াজ এটা আনিব যাওঁতে মানুহগৰাকীয়ে কৈছে এতিয়া তহঁতেতো ডাঙৰ হ'লি ন, এনেকৈনো বেলেগৰ ঘৰৰ পৰা বস্তু নিবলৈ তহঁতৰ বেয়া নালাগেনে? মই কিন্তু সঁচাকৈ কৈছোঁ, পিঁয়াজটো লৈ আহিলোঁ বাৰু, কিন্তু মই পিঁয়াজটো নাখালোঁ এটা কাৰণতে। তেনেকৈনো ক'বলৈ সৎ পায়নে? এনেকুৱা মানুহো আছে, কিন্তু কি কৰিব ন, তেতিয়া উপাৰ্জন কৰিব পৰা নাছিলোঁ। গতিকে যেনেকৈ চলিছিলোঁ, এতিয়া যেনিবা আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে চলিব পাৰিছোঁ। আশীৰ্বাদ কৰিব যাতে আগলৈ। এতিয়া মাটো নাই বাৰু, দেউতাটো আছে, দেউতাক যাতে ভালে কুশলে ৰাখিব পাৰোঁ, সেইটোকে আশীৰ্বাদ কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ পেজটি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।